নমস্কাৰ কলপুজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ এটা হেয়াৰ ৰেমেডি লৈ আহিছো আশা কৰো আজিৰ ভিডিঅ'টি চাই খুব ভাল পাব আজি মই যিটো তেল বনাইছো এই তেলবিধ আপোনালোকে বহু দিনলৈ হাসি ৰাখি চুলিত ব্যৱহাৰ কৰিব পাৰিব আৰু এই তেলবিধ লগালে চুলিৰ বিভিন্ন সমস্যাৰ পৰা সমাধানো পাব পাৰিব তেতিয়া হলে আহকচোন পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰো আজিৰ তেলবিধ বনাবৰ বাবে মই প্ৰথমতে লৈছো কেইটামান জবা ফুল আমাৰ ঘৰত প্ৰায় সকলোৰে থাকে আৰু যদি আমাৰ ঘৰত নাথাকেও তেতিয়া হলে অসৰে পাজৰে বিচাৰিলে সহজতে জবা ফুল পোৱা যায় আৰু মই যিটো জবা ফুল লৈছো এইটো হৈছে বেছি পাহি থকা জবা ফুল কিন্তু কিছুমান কম পাহি থকা জবা ফুলো থাকে আমি ইয়াৰে যিকোনো এবিধ জবা ফুল ললেই হ'ল মই ইয়াত প্ৰায় 12টা 15টা মান জবা ফুল লৈছো যদিহে কম পাহি থকা জবা ফুল হয় তেতিয়া প্ৰায় 20টা মান জবা ফুল ললে হৈ যাব আৰু এই জবা ফুলখিনি মই গছৰ পৰা চিঙাৰ পিছত ভালদৰে ধুই ইয়াৰ পানীখিনি শুকুৱাই লৈছো ফুলকেটা শুকুৱাই লোৱাৰ পিছত ইয়াৰ যিখিনি ঠাৰি আৰু বৃত্তি থাকে অৰ্থাৎ হেউজিয়া অংশ যিখিনি থাকে সেইখিনি এৰুৱাই লৈছো আৰু ফুলটোৰ গোটেই পাহিবোৰ এটা এটা কৰি এৰুৱাই লৈছো গোটেইকেইটা ফুলৰ পাহিবোৰ এৰুৱাই লোৱাৰ পিছত ইয়াতে মই অন্য এটা বস্তু লৈছো সেইটো হৈছে সৰিয়হৰ তেল ইয়াতে মই এক বাটি খাটি সৰিয়হৰ তেল লৈছো অৰ্থাৎ প্ৰায় 1.5 কাপ মান তেল ইয়াতে আছে ইয়াৰ পিছত মই গেছত ডাঙৰ কেৰাহী এখন বহাই দিছো তাৰ পিছত কেৰাহীখন অলপ গৰম হোৱাৰ পিছত ইয়াতে তেল বাটি দি দিছো আপোনালোকৰ লগত যদি খাটি সৰিয়হৰ তেল নাথাকে তেতিয়া হলে ঘৰত ব্যৱহাৰৰ বাবে দোকানৰ পৰা আনা তেলো ইয়াতে ল'ব পাৰিব তেলখিনি সামান্য গৰম হোৱাৰ পিছত মই গেছটো একেবাৰে কমাই দিছো আৰু জবা ফুলৰ গোটেইখিনি পাহি তেলখিনিত দি দিছো এয়া দেখিছে পাহিখিনি দিয়াৰ লগে লগে ইয়াৰ ৰংটো অলপ সলনি হৈছে আৰু পাহিখিনি কুমলি গৈছে এনেদৰে গোটেইখিনি পাহি তেলখিনিত দিয়াৰ পিছত মই পাহিখিনি আৰু তেলখিনি ভালদৰে লৰাই দিছো এনেদৰে প্ৰায় 10 মিনিট মান সময় পাহিখিনি তেলখিনিত সিজিব দিছো আৰু মাজে মাজে এইখিনি লৰাই দিছো মই অলপ ডাঙৰ কেৰাহী লোৱাৰ কাৰণ এইটোৱে যে তেল আৰু ফুলৰ পাহিখিনি যাতে সোনকালে জ্বলি নাযায় এইখিনিতে কৈছো যে যদিহে এতিয়ালৈকে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব পাহিখিনি ভালদৰে সিজি যোৱাৰ পিছত মই গেছটো অফ কৰি দিছো আৰু এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিছো এয়া দেখিছে তেলখিনি বেছি গৰম হোৱা বাবে গেছটো অফ কৰি দিয়াৰ পিছতো পাহিখিনি উতলি থকাৰ নিচিনা দেখা গৈছে এতিয়া এইখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পিছত মই চেকনিৰে চেকি বাটি এটাত উলিয়াই লৈছো এয়া দেখিছে তেলখিনি দেখিবলৈ খুব ধুনীয়া হৈছে ইয়াৰ পিছত মই এনেকুৱা গ্লাছৰ বটল এটা লৈছো আৰু বাটিটোৰ তেলখিনি গ্লাছৰ বটলটোত ভালদৰে ভৰাই লৈছো এই বটলটো মই আগতীয়াকৈ ধুই শুকুৱাই লৈছো ইয়াৰ পিছত মই এই তেলখিনিত আৰু এটা বস্তু মিহলি কৰিম সেইটো হৈছে ভিটামিন ই কেপচুল মই 4টা ভিটামিন ই কেপচুল লৈছো আৰু এই কেপচুল কেইটাৰ আগখিনি অলপ কাটি লৈ ইয়াৰ ভিতৰৰ বস্তুখিনি তেলখিনিত উলিয়াই লৈছো আপোনালোকৰ ওচৰত যদি এই ভিটামিন ই কেপচুল নাথাকে তেতিয়া হলে এই কেপচুল কেইটা নেদিলেও কথা নাই কিন্তু দিলে চুলিখিনি অলপ বেছি ধুনীয়া দেখা হয় আৰু এই কেপচুল কেইটা যিকোনো ফাৰ্মাসীতে সহজে পোৱা যায় এনেদৰে মই 4টা কেপচুল তেলখিনিত দি দিলো তাৰ পিছত তেলখিনি এবাৰ ভালদৰে চামুচ এখনেৰে লৰাই দিছো আৰু চামুচখনো ধুই শুকুৱাই লৈছো ইয়াত পানী থাকিবলৈ দিয়া নাই এতিয়া মই তেলৰ বটলটোৰ ঢাকনিখন লগাই এইখিনি বহু দিনলৈ হাসি ৰাখিব পাৰিম আৰু যেতিয়াই ইচ্ছা তেতিয়াই চুলিত লগাব পাৰিম আৰু আপোনালোকেও যদি এনেদৰে এই তেল বনাই চুলিত লগাব বিচাৰে তেতিয়া হলে যদি আপোনালোকে দিনৰ ভাগত লগাই 2 ঘণ্টা মান সময় ৰাখি ভালদৰে শ্যাম্পু কৰি ধুই দিব আৰু যদি ৰাতিৰ সময়ত লগাই তেতিয়া হলে গোটেই ৰাতিৰ কাৰণে ৰাখি ৰাতিপুৱা ধুই দিব পাৰিব গতিকে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে এটা লাইক কৰিব লগতে বন্ধুবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ' চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া হলে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ